নমস্কাৰ আদাব আসসালামু আলাইকুম। তো বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আৰু আজি কেইটামান নতুন এক্সাৰচাইজ লৈ মই আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই দেখিছোঁ মানুহৰ এটা কমন বেমাৰ হ'ল বেক পেইন। মোৰ নিজৰেই বেক পেইন হৈছিল, গতিকে বেক পেইনৰ কাৰণে আজি মই 4টা এক্সাৰচাইজ আপোনালোকক শিকাম। আৰু এই 4টা এক্সাৰচাইজ কৰি মই নিজে উপকৃত হৈছোঁ। আৰু এইকেইটা এক্সাৰচাইজ আপোনালোকে কৰিলে আপোনালোকৰ বেক পেইনটো ভাল পাব। গতিকে আহক এক্সাৰচাইজ কেইটা শিকি লওঁ। বন্ধুসকল 1 নম্বৰ এক্সাৰচাইজটো হ'ল মই আপোনালোকক দেখুৱাই আছোঁ এই গ্ৰাউণ্ডত তলত কৰিব লাগিব। আৰু কেনেকৈ কৰিব, এনেকৈ চিধাকৈ এনেকৈ শুই ল'ব, ঠিক আছে। হাতখন তলত ৰাখিব আৰু আপোনাৰ যিখন ভৰি আছে ভৰিখন কচকৈ আনিব, এনেকৈ ৰাখিব, ঠিক আছে। তাৰপিছত আপুনি কঁকালটো এনেকৈ ওপৰত এনেকৈ উঠাব লাগিব, এনেকৈ উঠাব লাগিব, হ'ব, এনেকৈ উঠাব লাগিব, এনেকৈ উঠাব লাগিব। এনেকৈ আপুনি 3 ছেট কৰিব পাৰে, 12 ৰেপছ, 15 ৰেপছ, 20 ৰেপছ এনেকৈ কৰিব পাৰে। 2 নম্বৰ এক্সাৰচাইজটো হ'ল মই আপোনালোকক দেখুৱাই আছোঁ, এনেকুৱা পজিশ্যন লৈ ল'ব, ঠিক আছে। আৰু যিটো আপোনাৰ এই পিঠিৰ চাইডটো আপুনি এনেকৈ উঠাই দিব লাগিব, আৰু ডাউন কৰিব লাগিব, আৰু উঠাব লাগিব, আৰু ডাউন কৰিব লাগিব, আৰু উঠাব লাগিব, আৰু ডাউন কৰিব লাগিব, আৰু উঠাব লাগিব। তো বন্ধুসকল এনেকৈ আপোনালোকে 3টা ছেট। বন্ধুসকল 3 নম্বৰ এক্সাৰচাইজটো হ'ল মই দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ কৰিব। এনেকুৱা পজিশ্যন লৈ ল'ব, ঠিক আছে। তাৰপিছত হাতখন এনেকৈ আগলৈ দি আপোনাৰ মূৰৰ চাইডটো ডাউন কৰিব আৰু পিছৰ বেক চাইডটো উঠাই দিব এনেকৈ, ঠিক আছে। এইটো কৰিব, এনেকৈ অকণমান টাইম থাকিব। তাৰপিছত লাহেকৈ উঠি এনেকুৱা কৰিব, হ'ব, এনেকৈ অকণমান টাইম আৰু এনেকৈ অকণমান টাইম। তো বন্ধুসকল 4 নম্বৰ এক্সাৰচাইজটো হ'ল মই দেখুৱাই আছোঁ, সেইটোতো ইমান লেণ্ডি নকৰোঁ, মই সোনকালে দেখুৱাই আছোঁ আপোনালোকক, আপোনালোকে চাই ল'ব। এনেকুৱা পজিশ্যনত এনেকৈ শুই ল'ব, ঠিক আছে। তাৰপিছত ভৰিটো আপোনালোকে এনেকৈ দি এনেকৈ কৰিব পাৰে, ঠিক আছে। এইটো এক্সাৰচাইজ কৰিব পাৰে আপোনালোকে। এইটো কৰিলে আপোনালোকৰ বেক পেইনটো ৰিলিফ পাব। তো বন্ধুসকল মোৰ ভিডিঅ' চাই চাগে আপোনালোকে অলপ হ'লেও উপকৃত হৈছে। আৰু এইখিনি ৱৰ্কআউট যে আজি মই শিকালোঁ আপোনালোকক বেক পেইনৰ কাৰণে, এইখিনি আপোনালোকে ঘৰত কৰি চাব, আপোনালোকৰ বেক পেইন 100% ৰিলিফ পাব। গতিকে আজিৰ কাৰণে এইখিনিয়ে। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, এনেকুৱা ভিডিঅ' পাই থাকিব কাৰণে। আজিৰ কাৰণে ধন্যবাদ।